আপোনালোকে চাগে নিশ্চয় গম পায় যে ফেঁচাই ৰাতি দেখাৰ কথাটো আচলতে এনেদৰে ৰাতি দেখা পক্ষীবোৰক নিকাচৰ পক্ষী বা নিকাচৰ চৰাই বুলিও কোৱা হয়। ইফালে যিকোনো এটা পক্ষীৰ যদি ডাঙৰ চকু থাকে তাক বুদ্ধিমান পক্ষী বুলিও কোৱা হয় আৰু এই বিশ্বাস চলি আছে পৌৰাণিক কালৰ পৰাই। এতিয়া কথা হ'ল এইদৰে এই ডাঙৰ চকু থকা এই পেঁচাটো ৰাতি দেখে কেনেকৈ, আৰু ইয়াৰে উত্তৰ আজিৰ ভিডিঅ'টো মই আপোনালোকক জনাই দিম, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আচলতে এটা ফেঁচাই ৰাতি দেখাৰ একমাত্ৰ কাৰণটো হৈছে তাৰ চকুত থকা মণিটো। লক্ষণীয় কথা, ফেঁচাটোৰ যিখিনি এই চকুৰ মণি আছে, এই চকুৰ মণিটো পেঁচাটোৰ গোটেই শৰীৰটোৰ 5% অংশ আগুৰি বা 5% অংশ খাই আছে, যিটো পৃথিৱীৰ আন অন্য কোনো পক্ষীৰ তাত এয়া নাই। আৰু এতিয়া এনেদৰে এই পেঁচাবোৰৰ যিখিনি ডাঙৰ ডাঙৰ চকু দুটা আছে, এই চকুটোৰ যিখিনি 5% মণিটোৱে আৱৰি আছে, এই মণি দুটা এইদৰে বহুত বেছি ডাঙৰ হোৱাৰ কাৰণে এই মণি দুটাই কি কৰে যে এটা লেন্সৰ কাম কৰে, লেন্সৰ দৰে কাম কৰে। ইফালে এই পক্ষী প্ৰজাতিবোৰৰ এটা নিয়ম সেইটোৱে যে যোনটো পক্ষীৰ সৰু সৰু মণি আছে, এই পক্ষীবোৰ দিনত স্পষ্টকৈ দেখে আৰু ৰাতি স্পষ্টকৈ নেদেখে। ঠিক একেদৰে তাৰ বিপৰীতে যোনটো পক্ষীৰ চকুৰ মণি ডাঙৰ ডাঙৰকৈ আছে, এই পক্ষীসকলে দিনত স্পষ্টকৈ নেদেখে আৰু ৰাতি স্পষ্টকৈ দেখে। ঠিক এতিয়া এনেদৰে এতিয়া এই ফেঁচাৰ ক্ষেত্ৰত দেখা গ'লে যিহেতু তাৰ যিখিনি চকুৰ মণি আছে, এই মণিটো বহুত ডাঙৰ, গতিকে এইকাৰণে পক্ষীৰ এনেকুৱা ধৰণৰ ছিষ্টেমৰ কাৰণে ফেঁচাই এইদৰে ৰাতি দেখে আৰু দিনত স্পষ্টকৈ নেদেখে। অৰ্থাৎ ইয়াৰ পৰা অৰ্থ এইটোৱে ওলাই যে পেঁচাৰ যিখিনি চকুৰ মণি আছে, এই মণি দুটা বহুত ডাঙৰ হোৱাৰ কাৰণে ৰাতি স্পষ্টকৈ দেখে আৰু দিনত স্পষ্টকৈ নেদেখে। গতিকে এয়াই হৈছে যিকোনো এটা পেঁচা ৰাতি স্পষ্টকৈ দেখাৰ কাৰণ আৰু দিনত স্পষ্টকৈ নেদেখাৰ কাৰণ।